Ya sabore ya matute ise Dimpu Daa আৰু Dimpu Daa কেনে খবৰ খবৰ ভালে পোন প্ৰথমতে আপোনালোকক মোৰ ফালৰ পৰা বিহুৰ দস্ত শুভেচ্ছা দিলোঁ আৰু আজি দস্ত উৰুকা মানে ভিডিঅ'টো দস্ত ৰাতিৰ পৰাই আৰম্ভ কৰিলোঁ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক বলক ভিডিঅ'টো অলপ দেৰিকৈ আৰম্ভ কৰিলোঁ মানে আমাৰ মান দস্ত আধা খানা দস্ত হৈয়ে গ'ল মানে ৰেডি দস্ত হৈ গ'ল আৰু আজি আমাৰ মানে বহুত বিধ দস্ত মাংস মাছ চব ধুনীয়া এইফালে ছাগলী মাংস বহাই দিছোঁ ইফালে পুৰা ধুনীয়াকৈ আমাৰ ছাগলী মাংস দস্ত বহাই দিলোঁ মানে খাহী দস্ত মাংস বহাই দিছে একদম বঢ়িয়াকৈ মানে দস্ত 1 কেজি মান দস্ত খাহী মাংস আনিছে আৰু ইফালে চাওঁ ইফালে আমাৰ দস্ত চিকেন আছে মানে ব্ৰইলাৰৰ মাংস দস্ত ইয়াতে দস্ত বনাই আছে সৰু আলু দিছোঁ দস্ত আমাৰতো বহুত পিঠা দস্ত হৈয়ে গ'ল আমাৰ দস্ত বিহুৰ এসপ্তাহমান আগৰ পৰা দস্ত পিঠা বনাই আছে কিন্তু আজি আমাৰ বাই বোলে তেল পিঠা বনাই সেইকাৰণে দস্ত ধুনীয়াকৈ আমাৰ বাই তেল পিঠা বনাইছে চাব পাৰে আৰু দস্ত কেনেকুৱা হৈছে আপোনালোকৰ দস্ত কমেণ্টত জনাই দিব একদম বঢ়িয়াকৈ মজা আৰু সেই দস্ত বোলে এইফালে আমাৰ দস্ত এয়া আছে লাৰু আছে এয়া দস্ত বাই বনাইছে এয়া বিস্কুট পিঠা আছে এই পিঠা দস্ত আৰু বহুত আছে কিন্তু দস্ত আমি যেহেতু এনে খাই থাকোঁ পাকঘৰত এলি সেইকাৰণে তাৰ দস্ত বটলত ৰাখি থৈ দিছোঁ আৰু ইফালে আছে আমাৰ দস্ত লাৰু দস্ত মানে মজা তো যে কাৰ কি মাংস আছে কমেণ্টত জনাই দিব আৰু খাই কোনটো মাংস খাই চবচে ভাল পায় কৈ দিব আৰু যদি কোনোবা দস্ত পিঠা খাব মন আছে আমাৰ ঘৰতে দিব মানে বহুত পিঠা আছে আমাৰ ঘৰত তাৰপিছত এইফালে আমাৰ এক খৰাহি দস্ত পিঠা আছে আৰু পিঠাৰ দস্ততে জ্বালা থৈ দিছে একদম বঢ়িয়াকৈ ইয়াৰ দস্ত পিঠা আছে আৰু ইয়াৰ দস্ত পিংক পিঠা আছে আমাৰ মানে এই পিঠাটো দস্ত আমাৰ পিঠ দি বনাইছে আৰু এইফালে বগা পিঠা আছে আৰু আমাৰ দস্ত মানে এবাৰ গাভৰত দিয়া পিঠা বনাইছে মানে এই পিঠাটো এতিয়া দস্ত নবনাই আৰু আপোনালোকৰ ঘৰত যদি বনাইছে কমেণ্টত দস্ত কৈ দিব এই চবৰে এইফালে আমাৰ দস্ত এয়া গাভৰৰ পিঠা আছে ইয়াৰ চব গাভৰৰ পিঠা মানে গাভৰৰ পিঠাটো মানে গাখীৰ আৰু সেই তিল চিল দিও দস্ত বনাই বঢ়িয়াকৈ মজা তো এতিয়া আমাৰ ফাইনেলি আমাৰ দস্ত আঞ্জা ৰেডি হৈ গ'ল আৰু এতিয়া আপোনালোকক দেখাইছোঁ আহক আমাৰ আঞ্জা আমাৰ ধুনীয়াকৈ ছাগলৰ মাংস আছে ইয়াৰ দস্ত চবৰে মাছৰ আঞ্জা আছে আৰু ইয়াতে দস্ত আমাৰ ধুনীয়াকৈ চিকেন দি বনাইছে মানে আৰু ইয়াৰ দস্ত আছে আমাৰ গাহৰি মাংস আছে চালাড দস্ত একদম মজা গাহৰি আছে ইয়াৰ দস্ত আছে আমাৰ পাঠাৰ মাংস এতিয়া দস্ত খাওঁহে কথা আৰু এতিয়া আমি দস্ত পাঠাৰ মাংস খাওঁ একদম মজা এতিয়া মজা সেই দস্ত মানে যোৱাকালি দস্ত উৰুকা গ'ল আৰু আজি দস্ত আমাৰ দস্ত বিহু আছিল ধুনীয়াকৈ আমি মেলি চেলি জ্বলালোঁ পিঠা চিঠা খালোঁ পিঠা লাৰু দস্ত ধুনীয়াকৈ খালোঁ মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ দস্ত আৰু এতিয়া আমাৰ তাতে কুকুৰ আহিব আপোনালোকে জানেনে এতিয়া আমাৰ তাতে আহিব ডিম্পু দা আৰু ধুনীয়াকৈ দস্ত ডিম্পু দা আহক আৰু তেতিয়ালৈকে দস্ত ডিম্পু দাই আহিয়ে পাব এতিয়া এয়া চাবৰে এয়া আমাৰ তাতে আহিছে ডিম্পু দা আৰু ডিম্পু দা কেনে খবৰ ভালে আজি পুৰা আমি মানে মেজি জ্বলাইছোঁ পুৱা জ্বলাই পেলাই এতিয়া আমি আহিছোঁ আৰু বিহু খাবা তুমি বিহু খাবা কেতিয়া যাবা আমাৰ তাতে যামতে কোনোবা একদিন মানে কেইদিনমান পৰীক্ষা চলিছিল পৰীক্ষা শেষ হ'ল আৰু এইবাৰ কি পাবা এইবাৰ ক্লাছ 7 পাম এইবাৰ 7 মানে ফাইনেল পৰীক্ষা কেতিয়া ফাইনেল পৰীক্ষাৰ মাৰ্চ ফেব্ৰুৱাৰী মানত হ'ব তাৰে আগতে একদিন আৰু খেলা আছে না এটা খেলা আছে এইবাৰ সেই হ'ব আমাৰ নেশ্যনেল আছে ক'ত যাব লাগিব নেশ্যনেল সেইটো ক'ত হ'লে গম পোৱা নাই কিন্তু ট্ৰায়েল আহি আছে দিয়া আৰু ইফালে মানে মই যে ব্লেক বেল্ট পাইছিলোঁ তাৰ সেই দস্ত ডিম্পু দাই একদম ধুনীয়াকৈ চাইছে আপোনালোকে হয়তো ষ্টৰি দস্ত চাইছে এয়া মই ডিম্পু দাই ধুনীয়াকৈ মোৰ ব্লেক বেল্ট পাত চাইছে মজা আৰু হাঁহৰ মাংস দিছি এখনতো খাব নোৱাৰোঁ এতিয়া হাঁহ অলপ খাইটো অলপ খাওঁ আৰু দে এতিয়া ডিম্পু দা খাব দিলোঁ একদম মজা তো এতিয়া মানে আমাৰ ডিম্পু দাই দস্ত যায় আৰু ডিম্পু দাক থৈ আহোঁ আৰু এতিয়া ডিম্পু দা যায় আৰু ডিম্পু দা একদিন আহিবা আমাৰ তাকে আইপেডটো আহাৰ অলপ বঢ়িয়া হৈছে মই এইটো ভাল কৰোঁ আইপেড লৈ আহিবা দে বাই তো আমি মানে ধুনীয়াকৈ উৰুকাও খালোঁ দস্ত ডিম্পু দা আহিলে আমাৰ তালৈ আৰু বহুত ভাল লাগিল আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষত মোৰ ফালৰ পৰা সকলোকে হেপ্পী বিহু আৰু সকলোৰে যাতে পাছতটো ভালে যায় বাই